Hello friends, welcome back to my YouTube channel Rajesh Life Official. আজি আমি এটা বিহু গান শুটিং কৰিবলৈ আহিছিলো। ইভাগে আছে আমাৰ পকিলা দা। এইভাগে শুটিং চলি আছে কট গেল এইভাগে ক্যামেরাম্যান হাইকো হাই বেবি কট গেল ওইটো নাচনি ভাগে তে নাচনি এটা হাই কৈ দিয়ে একবাৰ মানুহ তো হালকা উঠাই নাই তো নগছি শুটিং চলি আছে ক্যামেরা ফুকরা পড়া কিন্তু হাই আছে আমার ভাগে কাকত লাগে হা গৌরী দীপ হাই কৈ দিয়ে একবাৰ বারে বিজি ফোনত কেনে লাগিল আমাৰ কেমেৰা মানে ঘুডুং আগতে ফাষ্ট ভাগে কেনে লাগছি ক বয়া বয়া কিয় বয়া বহুত বয়া কি বয়া নাচনিকেটা খাটিয়া এটা নকো এর কথাই কব লাগব আপনি কি বুঝিব চেষ্টা কৰক এক্টৰ খাটিয়া বুলি কক এইটাকে বহি আছে এক্টৰ কৰ খাটিয়া নহয় সব খাটিয়া বুজাব ভাগে কেমেৰা চাব পাৰে ফটো কিবা কষ্ট কৰিছো আমাৰ বাবে নহয় অকল বিহুৰ বাবে বিহুৰ বাবে কেছে কাটো তোৰ হুদিম কেনে অনুভৱ শুটিং চাই অনুভৱ কেনে মজা সৰ্বদা পৰিবেশটো ইভাগে এক্টৰ আছিল আমাৰ কিন্তু নাই নহল লাজতে কৰিব নোৱাৰিলে 4K কোৱালিটি চাওক ইভাগে বহি আছে মজা দে নাচনি কেইটা কেনে লাগছি ভাল লাগছে না দে ইভাগে কি কৰি আছে দুটাই কিবা ক যিকোনো কৈ দিয়ে এটা গৰম লাগছে বহুত আৰু নাই বেটাৰী ডাউন হৈছে নকৈ লাভ নাই আৰু চাং ক্লিপ চাং এটা প্লে কৰি দিছেন দেখো আমি তোৰ হুদিম কেনে অনুভৱ শুটিং চাই অনুভৱ কেনে মজা সৰ্বদা পৰিবেশটো ইভাগে এক্টৰ আছিল আমাৰ কিন্তু নাই নহল লাজতে কৰিব নোৱাৰিলে 4K কোৱালিটি চাওক ইভাগে বহি আছে মজা দে নাচনি কেইটা কেনে লাগছি ভাল লাগছে না দে ইভাগে কি কৰি আছে দুটাই কিবা ক যিকোনো কৈ দিয়ে এটা গৰম লাগছে বহুত আৰু নাই বেটাৰী ডাউন হৈছে নকৈ লাভ নাই আৰু চাং ক্লিপ চাং এটা প্লে কৰি দিছেন দেখো আমি কি লাগছি গণ্ডগোল কি লাগছি মোক ক মই লিখি দি আছো কি গণ্ডগোল লাগছি ক তুমি আৰু গণ্ডগোল লাগি গৈছে জিন্দগী জিংগালা লাগিছে নাই এইভাগে চাব পাৰে ধুনীয়া জাপি আছে পিন্ধি লং এটা বিহু লাগিছে গাত কেনে মজা মনা জনালো আপোনাক হ'ব দে আৰু ভিডিঅ' লম্বা নকৰো না দীপ লম্বা কৰিলে ক'ত চাব 2-3টা ভিউজ আহিব হৈ যাব তো ভিডিঅ'টো ভাল পালে কি কৰিব লাগে ক ভাল পালি লাইক এটা আৰু সাবস্ক্ৰাইব কৰিব নালাগে সাবস্ক্ৰাইব কৰি দিব হয়তো সাবস্ক্ৰাইব কৰিলে কি হ'ব সেইটো হ'লে আমি পইচা পাম হে